নমস্কাৰ বন্ধু-বান্ধৱীসকল, মই জোনালী বড়ো মোৰ নতুন এটা ভিডিঅ'লৈ আকৌ আহিছোঁ বন্ধু-বান্ধৱীসকল। আৰু ভালে আছেনে বন্ধু-বান্ধৱীসকল আপোনালোকেও? আৰু সদায় ভালে থাকক সেইটোৱে বিচাৰিছোঁ বন্ধু-বান্ধৱীসকল। আৰু ময়ো ভালে আছোঁ আপোনালোকৰ আশীৰ্বাদত বন্ধু-বান্ধৱীসকল। আৰু আপোনালোকে যে মোক ইমানখিনি মৰম দিছে সেইখিনিৰ কাৰণে বহুত বহুত ধন্যবাদ বন্ধু-বান্ধৱীসকল। আৰু চবে ভালে থাকক সেইটোৱে বিচাৰিছোঁ। আৰু ভিডিঅ'টো যদি চাই ভাল পায় আজি তেতিয়াহ'লে লাইক এটা কৰিব বন্ধু-বান্ধৱীসকল। এতিয়া খালি কামখিনি কৰি আজৰি হৈছোঁহে বন্ধু-বান্ধৱীসকল। এতিয়া খালি ভাত বনাবলৈ আছে, বাকী কামখিনি হৈ গ'ল। আৰু সৰু ল'ৰাটোকো ধুনীয়াকৈ গা চা ধুৱাই তাক টোপনি খেদাই দিছোঁ, তাক নেক্সট অলপমান খুৱাই পেলাই। আৰু এতিয়া মাছ আনি থৈ গৈছে, শিঙি মাছ। আৰু শিঙি মাছ কিহেদি বনাম সেইখিনিকে মই অকণমান দেখুৱাম দেই বন্ধু-বান্ধৱীসকল। শিঙি মাছৰ লগত আৰু অলপ কিবা ভিজাইছোঁ, দেখুৱাই আছোঁ আপোনালোকক। এতিয়া মই মাছখিনি আনি লওঁ, আৰু মাছখিনিও মই ধোৱা নাই, ধুব লাগিব। তেতিয়াহ'লে মাছখিনি আগতে আনি লওঁ, তাৰপিছত আপোনালোকক দেখুৱাই আছোঁ আজি কিহেদি বনাম মই। ভালে শুই আছে ল'ৰাটো। এয়া মাছখিনি আনিলোঁ বন্ধু-বান্ধৱীসকল, আপোনালোকক বেক কেমেৰাত দেখুৱাই আছোঁ বন্ধু-বান্ধৱীসকল। এয়া বন্ধু-বান্ধৱীসকল মাছ এনেকৈ মাথাখিনি কাটি পেলাই লৈ আহিছে বন্ধু-বান্ধৱীসকল। এইখিনি ধুনীয়াকৈ নিমখ দি একদম ঘঁহি পেলাই ধুম। আৰু ইফালে অকণমান দালি ভিজাইছোঁ বন্ধু-বান্ধৱীসকল, অলপমান পকৰা বনাবলৈ কাৰণে বন্ধু-বান্ধৱীসকল। আৰু মাছখিনি মই কিহেদি বনাম বুলি কৈছিলোঁ যে, এয়া ভেদাইলতা। মোক এজনী খুৰী এজনীয়ে দিছে দেই, ভেদাইলতাখিনি কিনি অনা নহয়, একদম ঘৰৰ ভেদাইলতা হয় এইখিনি। এইখিনি ধুনীয়াকৈ শিঙি মাছৰ লগত বনাম। আৰু ইয়াৰে কেইটামান পাত মই দালি দি পকৰা বনাম বন্ধু-বান্ধৱীসকল। ইয়াতে ধুনীয়াকৈ আদা নহৰু জলকীয়া এনেকৈ দি পেলাই ধুনীয়াকৈ পিচি ল'ম। এতিয়া মই মাছখিনি ধুই লওঁ, তাৰপিছত এইখিনি বাছি ল'ম বন্ধু-বান্ধৱীসকল। বন্ধু-বান্ধৱীসকল মাছখিনি ধুই মেলি আজৰি হ'লোঁ। আৰু এতিয়া মই ধুনীয়াকৈ ভেদাইলতাখিনি এতিয়া মই পাতকেইটা ছিঙি ল'ম। আৰু ইমান ধুনীয়া কোমল কোমল পাতকেইটা, মানে দেখিয়ে মোৰ একদম ইমানেই ভাল লাগিছে নহয়। ইয়াত দেখিছেনে ইমান ধুনীয়া কোমল কোমল হয়। খাবলৈ বিৰাট টেষ্টি, আৰু গোন্ধটোহে অকণমান পাদা পাদা গোন্ধায় নে কি কয় বন্ধু-বান্ধৱীসকল। এডাল বাছি ল'লোঁ। কিনিব গ'লে এমুঠিতে কিজানি 20 টকা 10 টকা ল'লে হয়। এতিয়া ইমান ধুনীয়া ঘৰৰে হয় না, খুৰী এজনী দি থৈ গৈছে, তাৰে মোক অকণমান দিছে, বোলে খোৱা বুলি কৈ পেলাই অকণমান বোলো নাই দেখোন। ভয়ো লাগে, এটা আকৌ জংঘলী আছে নহয়, সেইকাৰণে মানে চাইছোঁ আৰু শুঙি পেলাই গোন্ধ আছেনে নাই। কমেণ্টত জনাব বন্ধু-বান্ধৱীসকল কোনে কোনে খাই ভাল পায় ভেদাইলতা। পাদৰি লতা বুলি কৈ দিয়ে কিছুমানে, মই ভেদাইলতা বুলি কৈছোঁ। আমাৰ খোৱাৰ কাৰণে চিন্তা, এতিয়া এইখিনি বনাম বাৰু। আৰু ৰাতিৰ কাৰণে চিন্তা কি বনাম। বন্ধু-বান্ধৱীসকল
ভাতৰ যোগাৰখিনি গোটেই কৰি ল'লোঁ, খালি এতিয়া বনাব লাগে। ধুই বাখিলি গোটেই ৰেডি কৰি ল'লোঁ। পিচিবলৈ আছে, এতিয়ালৈকে মই মিক্সিত পিছা নাই, পিচিম। খালি ধুই মেলিহে ৰেডি কৰি লৈছোঁ। আৰু বন্ধু বান্ধৱীসকল, আজি ভাত বনোৱাখিনি নেদেখাওঁ, আৰু সদায়তো ভাত বনোৱা দেখুৱাই থাকোঁ বন্ধু বান্ধৱীসকল। ভাবিলোঁ আজি যোগাৰ কৰাখিনিকে আপোনালোকক দেখুৱাই দিওঁ, সেইবুলি যোগাৰ কৰাখিনিকে দেখুৱাইছোঁ দেই বন্ধু বান্ধৱীসকল। আজি বনোৱাখিনি নেদেখাওঁ। এইফালে এয়া ধুই মেলি ৰেডি কৰি লৈছোঁ। এতিয়া আপোনালোকক অকণমান বেক কেমেৰাত দেখুৱাই আছোঁ বন্ধু বান্ধৱীসকল। বন্ধু বান্ধৱীসকল, এয়া মাছখিনি ধুই মেলি কাটি পূৰা নিমখ হালধি দি লৈছোঁ। এতিয়া সানিম মই এইখিনি। ইফালে এয়া দালিখিনি ধুই লৈছোঁ, আৰু ইফালে কেইটামান কি বুলি কয় পাদেলতা, ভেদাইলতা পাত কেইটামান দি লৈছোঁ। আৰু ইফালে দেখিছেনে নাই, নহৰু, জলকীয়া, আদা এনেকৈ গোটেই মিক্স কৰি পেলাই পিচিম এইখিনি। আৰু মই পিঁয়াজটোহে কাটিবলৈ থাকিলে পিঁয়াজটো কাটিম, পিঁয়াজটো নাই কাটা। ইফালে এয়া আপোনালোকে বিলাহী দি খাই নে নাখায় ক'ব নোৱাৰোঁ দেই বন্ধু বান্ধৱীসকল। মই এটা বিলাহীও দি দিম ইয়াতে ভেদাইলতাখিনিত। আৰু এই আলু এটা ৰাতিপুৱা ভাত বনাওঁতে বইল কৰি দিছিলোঁ, এইটোও ধুনীয়াকৈ পিটিকি দিম। আৰু ইফালে এয়া জালুক, আদা, নহৰু এনেকৈ ওলাই লৈছোঁ। আৰু এই জলকীয়া দুটা মই লাষ্টতহে মানে ফালি দিম, জলকীয়া দুটা। ইয়াৰ মানচক ইয়াৰে আঞ্জা মানচক ভাতৰ লগত খুৱামতো, এইকাৰণে জলকীয়াটো মই লাষ্টত দিম দেই বন্ধু বান্ধৱীসকল। এয়াই আছিল বন্ধু বান্ধৱীসকল আজি ভাতৰ যোগাৰ। বন্ধু বান্ধৱীসকল, আজি দুপৰীয়াৰ ভাতৰ যোগাৰখিনি কেনেকুৱা পালে কমেণ্টত জনাব নাপাহৰিব। আৰু যদি ভিডিঅ'টো ভাল পালে চাই, তেতিয়াহ'লে লাইক এটা কৰিব বন্ধু বান্ধৱীসকল। আৰু মই ভিডিঅ'টো এইখিনিতে সামৰিলোঁ বন্ধু বান্ধৱীসকল। বাই বাই, নেক্সট ভিডিঅ'ত লগ পাম আকৌ।